নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো এটা বিশেষ ৰেচিপি অসমীয়াতে কথা এষাৰ আছে যে পকা তেতেলি বুঢ়া বৰালি তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ প্ৰথমতে এটা বাটিত কেইটুকুৰামান তেতেলি লৈ লৈছো আৰু কুহুমীয়া পানীৰে তেনেকৈ ধুনীয়াকৈ মিশ্ৰণ কৰি থৈ দিছো যাতে ধুনীয়াকৈ তেতেলিখিনি সোনকালে কোমলি উঠে আৰু এফালে কেৰাহী এটা পাতি দিছো গৰম হওঁতে দি দিছো মিঠাতেল মিঠাতেলখিনি গৰম হওঁতে দি দিছো মাছ কেইডোখৰ এয়া বৰালি মাছ ধুনীয়াকৈ হাফ ফ্ৰাই কৰি লম আৰু এতিয়া পিচ কেইটা লুটিয়াই দিছো যাতে আনটো ফালে ধুনীয়াকৈ সিজি উঠে আৰু ইয়াত মাছৰ পিচ বুলি কওঁতে দুপিচ মাছৰ মুৰাও আছে আৰু এয়া ফ্ৰাই কৰা হৈ গৈছে ধুনীয়াকৈ পাত্ৰ এটাত উলিয়াই লৈছো আৰু এই কেৰাহীতে এতিয়া দি দিছো অলপমান মিঠাতেল আৰু দিছো কেইটামান মেথি গুটি আৰু দুটা শুকান জলকীয়া আৰু ৩-৪টা কেঁচা জলকীয়া আৰু ধুনীয়াকৈ এনেকৈ হেতা এখনে লৰাই দি এতিয়া দি দিছো সোৱাদ অনুসাৰে নিমখ আৰু হালধি নিমখ হালধি দিওঁতে ফ্লেমটো একদম কমাই ল'ব এতিয়া দি দিছো তেতেলিৰ পানী আৰু হেতা এখনে তেনেকৈ ধুনীয়াকৈ লৰাই দিছো আৰু তেতেলিৰ পানীখিনি ডাঠ হৈ আছিল আৰু সেইকাৰণে অলপমান এক্সট্ৰাকৈ পানী দি দিছো আৰু এতিয়া ধুনীয়াকৈ উতল আহিছে আৰু উতল আহোঁতেই দি দিছো মাছ কেইডোখৰ আৰু এ ধুনীয়াকৈ ঢাকোন দি ৰাখিম কেইমিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত যাতে ধুনীয়াকৈ মাছ কেইডোখৰ সিজি উঠে আৰু এইফালে মাছ কেইডোখৰ এতিয়া লুটিয়াই দিছো যাতে আনটো ফালেও ধুনীয়াকৈ সম্পূৰ্ণকৈ সিজি উঠে আৰু কাৰীটো অকণ পাতল হৈ আছিলে আৰু সেইকাৰণে দুচামুচ চাউলৰ গুড়ি এনেকৈ গুলাই পেলাই দি দিছো যাতে কাৰীটো ধুনীয়াকৈ ঠিক হয় আৰু এফালে দেখিছেনে ধুনীয়া আৰু শেষত দি দিছো ধনিয়া পাত আৰু ঢাকন দি গেছ ফ্লেম অফ কৰি ৰাখিছো আৰু এয়া ৰেডি হৈ গ'ল আমাৰ তেতেলিৰ সৈতে বৰালিৰ মাছ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব